নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ATM Info আৰু আজি মই আনবক্সিং কৰিবলৈ লৈছোঁ এটা ব্লুটুথ স্পিকাৰ বডষ্টন 1000। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আৰম্ভ কৰোঁ। এয়া আজি মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়াত এইটো ব্লুটুথ স্পিকাৰ মোৰ ঘৰলৈ আহি পাইছে আৰু এইটো মই কিনিছোঁ 1999 টকাত। এতিয়া মই এইটো আনবক্সিং কৰিবলৈ লৈছোঁ। বজাৰত ইতিমধ্যে বহুত ধৰণৰ ব্লুটুথ স্পিকাৰ আহি পাইছে আৰু তাৰে ভিতৰত মই এইটো অৰ্ডাৰ দিছিলোঁ। এইটো এতিয়া মই খুলিবলৈ লৈছোঁ। এইটো ওপৰৰ পেকেটটো খুলি গৈছে। ইয়াৰ ভিতৰত আৰু এটা পেকেট। এইটো এক সাইড কৰি থৈ দিওঁ। ইয়াতে এখন চাগে টেক্স ইনভইচ আপোনালোকে দেখিছে আৰু এইটো মই ফ্লিপকাৰ্টত অফাৰ চলি থাকোঁতে মই অৰ্ডাৰ দিছিলোঁ। এইখন এতিয়া সাইড কৰি থৈ দিওঁ। পেকেটিংটো ধুনীয়াই কৰিছে ফ্লিপকাৰ্টৰ পৰা। এয়া আপোনালোকে দেখি পাইছে বট লিখা আছে, প্লাগ ইনটু নিৰ্ভানা। এয়া এইটো স্পিকাৰ, ব্লুটুথ স্পিকাৰ। ইয়াৰে আপোনালোকে বক্সটো দেখি পাইছে আৰু এইফালেদি স্পেচিফিকেশ্যনবিলাক দিয়া আছে। 14 ৱাটৰ স্পিকাৰ উইথ পাৱাৰফুল বেছ, ৱাটাৰ ৰেজিষ্টেণ্ট, ছুপাৰ কণ্ট্ৰলছ ফৰ ছুইফট ফাংচনিং, মাইক্ৰফোন ফৰ কনফাৰেন্স কলছ, 3000 পাৱাৰৰ বেটাৰী আৰু 8 ঘণ্টালৈকে নন ষ্টপ গান শুনিব পৰা যাব। এইখিনি আছে, গতিকে আমি আহক ভিতৰলৈ সোমাই যাওঁ। এয়া টেপ উঠা লগোৱা আছে। পেকেটিংটো ধুনীয়া কৰিছে। ৱাও, বঢ়িয়া, দেখাততো ধুনীয়াই লাগিছে। এইটো হ'ল মোৰ অৰিজিনেল প্ৰডাক্ট। দুইফালে ফোম দিয়া আছে। ৱাও, ধুনীয়া স্পিকাৰ, দেখাততো ধুনীয়া লাগিছে। বিল্ড কোৱালিটিও বহুত ভাল আছে ইয়াতে। ৱাও, সন্মুখত আছে দুটা স্পিকাৰ, ৰাইট সাইডত একো নাই। এইটো জাষ্ট এনে ধুনীয়া এটা হেৰি দিছে, ডিজাইন দিছে। পিছফালে ইফালে মানে এয়াৰ পাছেছ মানে হেৰি দিছে, গ্ৰিল দিছে। তাৰপিছত আপোনালোকে দেখিছে ইয়াতে দিছে এটা চাৰ্জিং পৰ্ট, এটা চাৰ্জিং ইণ্ডিকেটৰ আৰু অক্স পৰ্ট। আৰু এইটো এনেকৈ আপোনালোকে লগাই দিব পাৰিব। তাৰপিছত নেক্সট এইটো সাইডত দিয়া আছে পাৱাৰ বটম, নেক্সট বটন, লাষ্ট ট্ৰেক, ভলিউম আপ এণ্ড ডাউন, এনেকৈ বটমবিলাক দিয়া আছে। অল বটমবিলাক লেফ্ট সাইডতে দিয়া আছে। আৰু তলৰ ফালে দিছে দুটা ৰাবাৰ ষ্ট্ৰেপ, যাতে পিছলি নপৰে ক'তো থলে। আৰু ইয়াত বট লিখা আছে ইয়াতে সন্মুখত দেখা পাইছে আপোনালোকে নিশ্চয়। আৰু ওপৰত ধৰাৰ কাৰণে এটা ৰবাৰ ষ্ট্ৰেপ লগাই দিছে, ধৰিবলৈ ভাল লাগিছে। এটা ইমান ধুনীয়া ভাল এটা মেট ফিনিছ দিছে ইয়াত কালাৰটো। তেনেহ'লে আহক আৰু ভিতৰত কি বস্তু আছে চাই লওঁ। এইটো এটা কেবল দিছে, 3.5 জেক কেবল, আৰু এডাল দিছে, এডাল হ'ল USB কেবল, আৰু এখন এটা বৰ্ডৰ এখন কাগজ দিছে। ইয়াতে নিশ্চয় স্পেচিফিকেশ্যনবিলাক আছে, ইউজাৰ মেনুৱেল কেনেকৈ ইউজ কৰিব লাগে, ক'ত কি আছে আপোনালোকে দেখিছে। চাৰ্জাৰ ইণ্ডিকেটৰ, চাৰ্জিং পৰ্ট, অক্স পৰ্ট। তাৰপিছত এইফালে লেফ্ট ছাইডত কৈছিলোঁ যে ছুইচ BT এণ্ড অক্স ইন, লাষ্ট ট্ৰেক আনিব পাৰে, নেক্সট ট্ৰেক আনিব পাৰে এইটো ছুইচত। তাৰপিছত অন অফ এনচাৰ কল, প্লে পাউচ, আপোনালোকে ইয়াতে কল আহিলে ইয়াৰ পৰাই আপোনালোকে কানেক্ট কৰিব পাৰে। তাৰপিছত এইটো বটৰ এখন এনে 1 ইয়াৰ ৱাৰেণ্টি কাৰ্ড এখন দিছে।
আৰু একো নাই বক্সত। এতিয়া আমি ব্লুটুথ কানেকশ্যন কৰি ইয়াৰ মিউজিক শুনাই দেখুৱাম। এইটো অন কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে শুনিছে নিশ্চয় ইয়াৰে আৱাজ। এতিয়া মোবাইলৰ লগত কানেক্ট কৰি চাওঁ। এয়া আপোনালোকে দেখা পাইছে বট ষ্টোন ইয়াতে 1000 লেখা আহিছে আৰু এইটো মই এতিয়া কানেক্ট কৰিবলৈ চেষ্টা কৰিম। এয়া শুনিছে নহয়, এইটো কানেক্ট হৈ গ'ল। এতিয়া মই এটা ভিডিঅ' প্লে কৰি শুনাম, নন কপিৰাইট চং। এয়া নেক্সট চং এটা শুনাই দিছোঁ আপোনালোকক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. আপোনালোকে ইয়াৰ সাউণ্ড কোৱালিটি শুনিলে মোৰ হিচাপত 2000 টকাৰ ভিতৰত এইটো এটা বহুত লাউড আৰু বেছ থকা স্পিকাৰ। আপোনালোকে নিশ্চয় এইটো কিনিব পাৰে। আৰু যদি কিবা কোৱেশ্চন থাকে তেনেহ'লে কমেণ্ট বক্সত লিখি পঠিয়াব। ধন্যবাদ।